welcome back to my YouTube channel. নমস্কাৰ আপোনালোকক সকলোকে মই মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে Wednesday আৰু মই ইন্ট্ৰডাকচন ভিডিঅ'ত কৈছিলো সদায় প্ৰত্যেক দেওবাৰে মই ভিডিঅ' দিম আৰু হেতু মেনশন কৰিছিলো ইন্ট্ৰডাকচন ভিডিঅ'ত যে মই পাৰিলে যিখিনি মানে মোৰ কিবা ফাংচন হওক বা কিবা অকেজন হওক বা যি থাকক মই দেখাম আৰু আজি হৈছে স্পেশাল ডে আৰু মই এই কথাটো লাহেকে কৈছো কাৰণ আজি মোৰ দাদাৰ বাৰ্থডে আৰু আজি মোৰ দাদাৰ বাৰ্থডে নাখন মই দাদাক ইমান একো জনোৱা নাই মই তাৰ কাৰণে কিছুমান স্পেশাল গিফট মানে গিফট নহয় স্পেশাল মানে এটা বস্তু অৰ্ডাৰ দিছো আৰু সেই স্পেশাল বস্তুটো মই আপোনালোকক দেখাম আৰু এতিয়া মই যাম স্পেশাল বস্তুটো আনিবলৈ পাপা অলপ বজাৰলৈ ওলাই গৈছে পাপা আহিলে মই ওলাই যাম আৰু তেতিয়া আপোনালোকক দেখাম কি হয় সেই স্পেশাল বস্তুটো তেতিয়ালৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো মই গা চা ধুই আহোঁগে আৰু গা চা ধুই অহা পাছত যাম আৰু এতিয়া যাওঁ মই মোৰ হৈ গ'ল ৰেডি মই হৈ গ'লো পাপাও আহি পালেহি আৰু এতিয়া ওলাই গৈ থাকোঁ আৰু এতিয়া ওলাই যাব পাপা বাইক ওলাই আছে ৰেডি মানে এতিয়া মই ইমান ভালকৈ চিনি নাপাওঁ ঘৰটো ক'ত আছে কেক কৰ্নাৰ এইটো হোম বেকাৰ হয় তাই আৰু তাই বহুত ভাল কেক বনায় ডিব্ৰুগড়ত মই বহুত তাই ইনষ্টাত পেজো চাইছোঁ খুব ভাল লাগে তাইৰ কেকছবোৰ তো মই তাই ফাৰ্ষ্ট অৰ্ডাৰ দিছোঁ আৰু মই চাওঁগৈ কেকটো মই আৰু আপোনালোককো দেখাম কেনেকুৱা কেক আৰু একচুৱেলি মই সেই কেকটো বিৰাটেই ভাল লাগিল তো মই দেখাম আপোনালোকক কেকটো তেতিয়ালৈকে মই গৈ এতিয়া মই আহি পালোহি মই একো দেখাব নোৱাৰিলোঁ তাত বহুত ভিৰো আছিলে আৰু ৰাস্তাটো হওক যিও হওক আৰু মই কেকটো আনিবৰ সময়ত মই বহুত মানে সাৱধানকৈ আনিব লাগে তো সেইকাৰণে মই পৰা নাই দেখাব নোৱাৰিলোঁ একেবাৰে কিন্তু যিমানখিনি কেকটো অকণমান দেখালোঁ আৰু মই একচুৱেলি বেলেগ এটা কেক ভাবি আছিলোঁ কিন্তু সেইটো মই অৰ্ডাৰ নিদিলোঁ মায়ে মোক নিদিলে সেইটো অৰ্ডাৰ দিবলৈ মই দেখাম ফটোখন একচুৱেলি এটা মানুহ পৰি আছিলে বিছনাত আৰু এলেহুৱা নিচিনা চাৰ্জাৰ চিপছৰ পেকেট সেইটো দিম বুলি ভাবিছিলোঁ কাৰণ সেইটোৱে হয় কিন্তু নিদিলে মোক মায়ে সেইটো আনিবলৈ আৰু তাৰ মানে সি জিম টিম কৰে যিহেতু তো মায়ে ক'লে যে জিম টিম কৰাটোৱে দে তো মই সেইটোৱে অৰ্ডাৰ দিলোঁ বহুত ভাল বনাইছে কেক কৰ্নাৰত আজি মানে খাবলৈ কি হয় এতিয়া নাজানো খাই মেলি মই টেষ্ট ক'ম এনেই বিৰাটেই ভাল লাগিছে একদম একজেক্টলি যিটো দিছিলোঁ সেইটোৱে আহিলে তো এতিয়া মই যদি দেখাই দিম মই কেক কৰ্নাৰৰ ডিছক্ৰিপশ্যনটো ইনষ্টাগ্ৰামৰ পেজটো মই দি দিম আপোনালোকক আৰু এতিয়া যাওঁ অলপ আমাৰ মাৰকহে হেল্প কৰোঁ তেতিয়ালৈকে চাই থাকোঁ আজি আমাৰ ইয়াত বিৰাটকৈ মন মাৰি আছে এটা আৰু সেইজন হ'ল মই দেখাইছোঁ কোন আৰু এয়া হ'ল আমাৰ মন মাৰি থকাজন আজি ইমানেই মন মাৰি আছে একো খোৱাও নাই শুই আছে কি হ'ল ভগৱান জানে দুপৰীয়ালৈ চাওঁ কি কৰে ভাত চাত খায় নে নাখায় ইও চিন্তা দি দিয়ে আৰু দেই আৰু এতিয়া মই গা আকৌ এবাৰ ধুই আহিলোঁ কাৰণ বহুত গৰম লাগিছে আজি বহুত গৰম পৰিছে আৰু এতিয়া 3টা বাজি গ'ল আৰু এতিয়া মই ভাত খোৱাই নাই কাৰণ মোৰ আজি ভোক এতিয়া একেবাৰে নাই মানে মাহঁতক ক'লোঁ যে মা তোমালোকে খাই লোৱা মই ভোক লাগিলে খাম এতিয়া খাবগৈ লাগিব আৰু 3টা এতিয়াও নাই কিন্তু খাবগৈতো লাগিবই আৰু তাৰ আগতে মই বাৰ্থডে প্লেনিংকেইটা সোধাই দিওঁ মাৰ পৰা কি হ'ব কিয় নাই আৰু এটা কথা যে বাৰ্থডে বয় এতিয়ালৈকে মই দেখুৱাই নাই কাৰণ আজি যাৰ বাৰ্থডে তাকে দেখুওৱা নাই দেখাম মই লাহে ধীৰে বাৰ্থডে অলপ পাছত দেখাই আছোঁ তাক বাৰ্থডে বয়ক আৰু এতিয়া বহুতে ভাবিছে চাগে ইমান দেৰি হৈ গ'ল অথনিৰ পৰা কৰিছোঁ ভ্লগটো কিন্তু এবাৰো বাৰ্থডে বয় মুখখনো দেখা নাই বাৰ্থডে বয় কোন হয় বাৰ্থডে বয়ক মই দেখাম বাৰ্থডে বয় লাষ্টত দেখাম মই লাষ্টত নহয় অলপ পাছতে দেখাম আৰু তাৰ আগতে বাৰ্থডে প্লেনিংখিনি শুনি লওক মাৰ মুখৰ পৰা মাই কি কৰিব কি আৰু এয়া মা বাৰ্থডে প্লেনিংখিনি কৈ দিয়া বাৰ্থডে প্লেনিং মানে এতিয়াতো লকডাউনেই তেনেকৈতো প্লেনিং ইমান নাইকিয়া আৰু বাৰ্থডে বুলি ক'লে কেক থাকেই কেকটো অনা হ'ল এই আনিলে দেউতাকৰ লগত গৈ পেলাই তাইয়ে অৰ্ডাৰ দিছিলে লৈ আনিলেগৈ তাক ছাৰপ্ৰাইজ দিবৰ কাৰণে এতিয়ালৈকে কিন্তু তাক দেখুওৱা নাই বাৰ্থডে কেকটো
গতিকে তাৰপিছত পিছত দাদাই প্লেন একো কৰি গমেই নাপায় মই কেক আনিছোঁ কি আনিছোঁ কি নাই তাৰপিছত সি গম পোৱা নাই এতিয়ালৈকে তাৰপিছত বাৰ্থডেত আৰু কি মানে মাংস পোলাও তেনেকৈ পায়স কেক মিঠাই তেনেকৈয়ে আৰু কৰিম বুলি ভাবিছোঁ আৰু বৰ্তাকহঁত অহা কথা আছে বৰ্তাকহঁত যদি আহে তেতিয়াহ'লে হয়তো ৰাতি ভাতৰ প্ৰগ্ৰেমটো হ'ব পাৰে গতিকে সেইখিনিয়ে কৰিম বুলি ভাবি আছোঁ আৰু মই যাম আৰু এতিয়া লাগিমগৈ লাহে ধীৰে সেয়া বাৰ্থডে হেৰি দে আৰু সেয়াই আৰু এতিয়া মায়ে লাগিবগৈ যেতিয়া মই দেখাম কি বনাব কি নাই আৰু যিখিনি বনাব যিমানখিনি বনাব দেখাবলৈ চেষ্টা কৰিম মাৰ ওচৰত গৈ এতিয়া যাওঁ ময়ো ভাত খোৱা নাই ভাত খাওঁগৈ দেৰি হ'লগৈ আৰু আহি আছোঁ মই ভাত খোৱাৰ পাছত আকৌ আৰু মই এতিয়া ভাত চাত খাই আহিলোঁ আৰু মোৰ বিৰাট টোপনি ধৰিছে কিন্তু মই শুব নোৱাৰোঁ কাৰণ এতিয়া মোৰ টিউশ্যনৰ অনলাইন ক্লাছ আছে আৰু শুব নোৱাৰোঁ মানে বৰ দিগদাৰ আৰু সেইকাৰণে এতিয়া মই কৰিবতো লাগিবই সেইটো মই চকুত এতিয়া মই পানী দিব লাগিব মোৰ বিৰাট টোপনি আহি আছে আৰু এইকেইদিন ৰাতিও হোৱা নাই মই ইভেন আজি ৰাতিপুৱা সোনকালে উঠিব দৰকাৰ হৈছে সোনকালে ক্লাছো থাকে সেইকাৰণে মই ৰাতি দেৰিকৈ শুৱা হয় তাৰপিছত মৰ্ণিঙত সোনকালে উঠা হয় টোপনিটো অলপ ধৰি থাকে দুপৰীয়া পিনে কিন্তু এতিয়া মই দুপৰীয়াও শুব নোৱাৰোঁ আজি মই তাতে মোৰে ভুল বাৰু মই সোনকালে ভাত চাত নাখালোঁ সেনেকৈ আজি যদি ভাত এতিয়া খাই দিলোঁ হয় মই অকণমান শুব পাৰিলোঁ হয় কিন্তু কি কৰিব আৰু মোৰে ভুল কাকো ভুল ক'ব নোৱাৰোঁ তো সেয়াই আৰু এতিয়া যাওঁ ক্লাছ আছে ক্লাছটো কৰি লওঁগৈ আৰু এয়া মায়ে বনাই আছে মায়ে এয়া পায়স বনাইছে আৰু চাউল তিয়াই থৈছে পোলাও বনাব এয়া চিকেন ৰেডি কৰি থৈছে আৰু পনীৰো বনাব বুলি কৈছে অলপ পাছত এতিয়ালৈকে এইবোৰ প্ৰিপাৰেশ্যন চলি আছে আৰু যেতিয়া একদম ৰেডি হ'ব তেতিয়া মই দেখাম এতিয়া জাষ্ট মোৰ ক্লাছ খতম হ'ল আৰু এতিয়া বাজিছে 5:50 6টা বাজিব হ'ল আৰু আপোনালোকেতো চবে ভাবিছে আৰু মই অথনিও কৈছিলোঁ যে মই বাৰ্থডে বয়ক নাই দেখুওৱা বাৰ্থডে বয়ক এতিয়া মই দেখাম তাৰ আগতে এবাৰ মাৰ ওচৰৰ পৰা আহোঁগৈ চব বস্তু ৰেডি নেকি নাই আৰু হেৰি ক'বলৈ আছে পটল হেৰি পটল জোল হ'বলৈ আছে আৰু আছে আমাৰো আইটেম বাকী আছে আৰু এতিয়া মই বাৰ্থডে বয়ক দেখাম আৰু এয়া হৈছে আমাৰ বাৰ্থডে বয় আৰু এতিয়া দাদাহঁতি আহিব দাদা ভাইটিহঁতি অলপ পাছত তেতিয়া কেক চেক কাটিব তেতিয়া মই আকৌ ভিডিঅ' কৰি দেখাম ভিডিঅ'টো কৰি এতিয়া যাওঁ অলপ মাৰ লগতে লাগি চাগি দিওঁ টিকু অথনিৰ পৰা ৰখি আছে টিকুকো ফুৰাই মেলি দিওঁ অলপ তেতিয়ালৈকে চাই থাকক মই কেক কটা সময়ত আহিম আৰু মই এতিয়া টিকুক ফুৰাই আহিলোঁ এতিয়া চাগে আপোনালোকে অফক'ৰ্চ ভাবিছে মোৰ কাপোৰটো কেনেকৈ চেঞ্জ হ'ল মইতো বেলেগ পিন্ধি গৈছিলোঁ টিকুক ফুৰোৱা সময়ত মই বেলেগ পিন্ধি গৈছিলোঁ এতিয়া মই একেবাৰে ফ্ৰেছ হয় মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ কাপোৰটো চেঞ্জ কৰিলোঁ মই আৰু এতিয়ালৈকে কোনো আহি নাই এতিয়া টাইম হৈ গৈছে আহিবলৈ আৰু আহিলে মই আপোনালোকক আকৌ দেখাম কি হয় কি নাই এতিয়া যাওঁ এতিয়া মা অথনিৰ পৰা লাগি আছে কিটচেনত এতিয়া মই অকণমান সহায় কৰি দিওঁগৈ সেয়াই মা আহি আছে এতিয়া আমাৰ ৰিক দাদা আহিলে এয়া ৰিক দাদা আৰু এতিয়া দাদাহঁতিও আহিছে জাষ্ট বাহিৰত আছে মই দেখাম দাদাহঁতি ভিতৰত আহক এয়া ভাইটি তাৰ ফূৰ্তিটো এতিয়াহে হৈছে মিকু কি কৰিছ মই বৰ্তমান গিটাৰ টিউন কৰিছোঁ কি হৈছে গিটাৰখন বৰবাদ নবজায় ডিংকু কেইটা কাটিব লাগিব ভাগৰ লাগিলে তই নোৱাৰিছ
বেগটো মোৰ হা বেগটো মই বুক কৰিছোঁ বটল মানুহ ভৰি কেইটা নিজৰ ভৰি কেইটা খাই পেলালে দেই অঁ তাকো এতিয়া আমি জাষ্ট খাই উঠিছোঁ লাইক মায়ে পোলাও চোলাও বনাইছিলে সেইখিনি মই ক্লিপ ল'ব নোৱাৰিলোঁ এতিয়া জাষ্ট মই খাই উঠি এতিয়া মোৰ পুৰা পেট ফুল হৈ আছে এতিয়া চবেই খাই আছে বাহিৰত আৰু মই ভিতৰত আহিছোঁ এতিয়া মই দেখাম বাহিৰত গৈ কি হ'ব এতিয়ালৈ এতিয়াতো চব যাবগৈ একচুৱেলি কাৰ্ফিউ টাইম হয় এতিয়া Mr. Ronald, खाना नबाला আৰু এতিয়া চবে ভাত পানী খাই আজৰি হৈ চব গ'লগৈ আৰু একচুৱেলি মই সেইটো সময়ত বাহিৰত আছিলোঁ মই কেমেৰা মোৰ ওচৰত নাছিলে চ' একো দেখাব নোৱাৰিলোঁ আৰু এতিয়া চব গ'লগৈ একচুৱেলি আৰু এতিয়া বাজিছে 10:30 হৈ গ'ল আজি বহুত দেৰি হৈ গ'ল দিনৰ পৰা আৰু এতিয়া মই এণ্ড কৰিছোঁ ইয়াতে মোৰ ব্লগটো যদি ভাল লাগিলে ব্লগটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই